দেশৰ নিবনুৱাৰ বাবে 10 লাখ চাকৰি উপহাৰ দিব মোদী চৰকাৰে 10 লাখ নিযুক্তি অভিযান ইতিমধ্যে মোদী চৰকাৰে আৰম্ভ কৰিব 10 লাখ নিযুক্তি অভিযান চলাব মোদী চৰকাৰে এই অভিযানৰ নাম দিয়া হৈছে rozgar মেলা আজিৰ পৰা মোদীয়ে শুভাৰম্ভ কৰিব এই rozgar মেলা ভাৰত চৰকাৰৰ 38 মন্ত্ৰণালয় আৰু বিভিন্ন বিভাগত নিযুক্তি দিব লাখ লাখ নিবনুৱা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব এই rozgar মেলা তাতে গুৰুত্বপূৰ্ণ খবৰ 10 লাখ নিযুক্তি অভিযান চলাব মোদী চৰকাৰে দেশৰ নিবনুৱাৰ বাবে 10 লাখ চাকৰি উপহাৰ দিব মোদী চৰকাৰে আৰু এই অভিযানৰ নাম দিয়া হৈছে rozgar মেলা আৰু আজিৰ পৰা মোদীয়ে শুভাৰম্ভ কৰিব এই rozgar মেলাৰ যাৰ জৰিয়তে দেশৰ 10 লাখ নিবনুৱা যুৱক যুৱতী উপকৃত হ'ব ভাৰত চৰকাৰ 38টাকৈ মন্ত্ৰণালয় আৰু বিভিন্ন বিভাগত এই নিযুক্তি প্ৰদান কৰা হ'ব জনাইছে এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ দেশৰ নিবনুৱাৰ বাবে 10 লাখ চাকৰি উপহাৰ দিব মোদী চৰকাৰে 10 লাখ নিযুক্তিৰ অভিযান চলা আৰম্ভ কৰিব মোদী চৰকাৰে আৰু অভিযানৰ নাম প্ৰদান কৰা হৈছে rozgar মেলা আজিৰ পৰা মোদীয়ে শুভাৰম্ভ কৰিব এই rozgar মেলা ভাৰত চৰকাৰ 38টা মন্ত্ৰণালয় আৰু বিভিন্ন বিভাগতে লাখ লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব আৰু নিশ্চিতভাৱে 10 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ খবৰ এতিয়া সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে আৰু এই 10 লাখ নিবনুৱাক নিযুক্তিৰ সিদ্ধান্তই উপকৃত কৰিব কেইবা লাখ পৰিয়ালক আৰু rozgar মেলাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব এই rozgar মেলা আৰু 10 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু কিছুদিনৰ পূৰ্বে এই ঘোষণা কৰা হৈছিল যে 10 লাখ নিবনুৱা সংস্থাপন দিব চৰকাৰে আৰু 10 লাখ নিবনুৱাক এতিয়া সংস্থাপন দিবলৈ আগবাঢ়িছে চৰকাৰ